হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছেনে বাৰু সকলো? চাকি বাতি জ্বলালোঁ আৰু বম কেইটামানো ফুটাই দিলোঁ। এতিয়া কিবা এটা খাই লওঁ। তাৰপাছত 7:30 বজাত এফালে যাব লগা আছে। এতিয়া সময় হৈছে 5:37 আৰু যথেষ্ট সময় আছে, গতিকে কিবা এটা খাই লওঁ বনাই মেলি, তাৰপাছত যাম। কলৈ যাম, কি কৰিম সেয়া আপোনালোকক সকলো দেখুৱাই আছোঁ। গতিকে কি খাওঁ কি বনাওঁ সেয়া এতিয়া মই ওলাইছোঁৱেই বনাবলৈ বুলি, আৰু যথেষ্ট সময় আছে বাৰু 7:30টালৈ। গতিকে আহক তেনেহ'লে কি বনাইছোঁ চাব। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই, তেতিয়া আপোনালোকে মোৰ আহিব লগা ভিডিঅ'বোৰ চাই থাকিব পাৰিব। এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই ইয়াত বনলেছ চিকেনটো লৈ লৈছোঁ, চাওক, আৰু দীঘলে দীঘলে এনেকৈ সৰু সৰুকৈ অকণমান কাটি লৈছোঁ। মই ইয়াত 2টা কণী প্ৰথমতে ভাঙি লওঁ, আৰু এইখিনি অকণমান মিক্স কৰি লৈছোঁ। আৰু ইয়াত দিছোঁ মই অকণমান সামান্য এয়া জালুক দি দিছোঁ, জালুকৰ গুড়াটো, আৰু চিকেনখিনিতো দিছোঁ। মই ইয়াত ডাঙৰ চামুচখনেৰে চিকেনৰ এটা জোখত কৰ্ণফ্ল'ৰ দি লৈছোঁ, আৰু সামান্য নিমখ মই ডিমৰ মিশ্ৰণটোতো দিছোঁ। চিকেনখিনিতো দি লৈছোঁ এটা জোখত। মই এতিয়া এইখিনি মিক্স কৰি ইয়াৰে এচামুচ ইয়াত দি ল'ম। আৰু এইটো এইকাৰণে দিয়া হয়, যেতিয়া আমি চিকেনখিনি ফ্ৰাই কৰিম তেতিয়া চিকেনখিনি জ্বলি নাযায়, সেয়েহে মই 2 চামুচ দি লৈছোঁ। এতিয়া এইখিনি মিক্স কৰি লৈছোঁ ভালদৰে। মই কেৰাহীখনত তেল দি ৰাখিছোঁ, কেৰাহীখন গৰম হৈয়ে আছে। চিকেনখিনি থৈ দিব নালাগে, লগে লগেই বনাব পাৰে। এইখিনি মই এতিয়া ইয়াত ফ্ৰাই কৰি ল'ম। আৰু মই ইয়াত ডাৰ্ক চয়া চচ এচামুচ লৈছোঁ। এয়া ভৰ্তিও নাই লোৱা, দেখাই পাইছে, অকণমান ওপৰত দি দিছোঁ। সম্পূৰ্ণ ৰেষ্টুৰেণ্ট ষ্টাইল লুক আনিবৰ কাৰণে মই আজি এই ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে ঘৰতে বনাই খাব পাৰে। আৰু যদি ইচ্ছা কৰে মেৰিনেট কৰাৰ সময়টো দিব পাৰে, কিন্তু একেবাৰে কম পৰিমাণে দিব। আৰু এয়া চাওক, মোৰ চিকেনখিনি হৈ গ'ল। এতিয়া মই আন এখন পেন ইয়াত পাতি ল'ম। এতিয়া মই পেনখনত অকণমান তেল দি লৈছোঁ, আৰু যিখিনি মই ডিম লৈছিলোঁ সেয়া ইয়াত দি দিম। আৰু এই আমলেট হৈ গ'ল। মই গেছটো অফ কৰি আন এখন কেৰাহী পাতিম। এতিয়া মই চিকেন ফ্ৰাই কৰা কেৰাহীখনেই লৈছোঁ, আৰু তাত এয়া দেখিছে নহৰু মিহি মিহিকৈ কুটি লৈছোঁ। তাৰপিছত দীঘলে পিঁয়াজ এটা কাটি লৈছোঁ, ডাঙৰ চাইজৰ, কুটি দিছোঁ। এতিয়া দিছোঁ মই দীঘলে গ্ৰীণ কালাৰৰ কেপচিকাম এটা কাটি লৈছোঁ, সেইটো দি দিছোঁ। আৰু এইখিনি অকণমান 2 মিনিটমান মই ভাজি ল'ম। এই ডিমৰ যিটো আমলেট কৰিছিলোঁ সেইটো দীঘলে কাটি লৈছোঁ। এইটো এইকাৰণে কাটি লৈছোঁ, এইখিনি এনেকৈ দি দিয়াৰ লগে লগে কি হয়, গুড়া হৈ যায় আৰু গমেই নাপায় আপুনি ইয়াত এগ দিয়া আছে বুলি। আৰু এইখিনি মই এতিয়া বন্ধাকবি লৈ লৈছোঁ, আৰু সেয়াও ইয়াতে দি দিম। কম পৰিমাণে দিছোঁ। ইয়াত দিম মই এতিয়া চয়া চচ 1 চামুচ দি ল'ম। মই ঘৰতে তৈয়াৰ কৰা এইটো চিলি চচ, এয়াও দি দিছোঁ, অকণমান সৰহকৈ দিছোঁ। এতিয়া আটাইখিনি মিক্স কৰি লৈছোঁ। মই ইয়াত চাউলখিনি সিজাই লৈছিলোঁ, অকণমান
নিমখ দিছিলোঁ আৰু এচামুচ তেল দি সিজাই বইল কৰি লৈছিলোঁ। তাৰ পাছত মই এইখিনি পানী টুকি লৈছোঁ, এতিয়া ইয়াত দি দিম। আৰু এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। সেইকাৰণে আমাৰ ৰেষ্টুৰেণ্টবিলাকত খাই বেছি ভাল লাগে, কাৰণ তেওঁলোকে এনেদৰে অকণমান কষ্ট কৰে আৰু হাত দুটাৰ। এতিয়া দিম মই ইয়াত ফ্ৰাই কৰি থোৱা চিকেনখিনি। এতিয়া দিছোঁ টমেটো চচ। খুব বেছি বঢ়িয়া লাগিব, অকণমান বেছিকৈ দি দিছোঁ। এতিয়া মই ইয়াত লাষ্ট এইখিনি দি দিছোঁ। আৰু এইখিনি একেবাৰে শেষত দিব, তেতিয়া ভাঙি নাযায় আৰু গম পোৱা যায় যে আপুনি এই দিছে বুলি। খাবৰ কাৰণে অকণমান উলিয়াই ল'লোঁ। এতিয়া দেখিলেনে কিদৰে মই ফটাফট ননভেজ চাও বনাই দিলোঁ। আৰু এইখিনি এতিয়া ফটাফট খায়ো লওঁগৈ, তাৰপিছত যাবৰ বাবে সাজু হওঁ। আৰু এয়া মই যাবলৈ বুলি ওলাইছোঁ, 7:10 হ'ল, 7:30 পাবগৈ লাগিব। আৰু বাহিৰত অকণমান বৰষুণে কিনকিনাই আছে, তথাপি উপায় নাই, যাব লাগিবই। গতিকে ব'লক লগতে যাওঁ, কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক। আহি পালোহি আৰু এই যে দেখা পাইছে সুন্দৰ পূজা মণ্ডপটো, ইয়াৰে এটা ছাইডত মানে একাষে মোৰ ল'ৰাৰ গ্ৰুপ ডান্সৰ পাৰফৰ্মেঞ্চ এটা আছে আৰু মই আজি তালৈকে বুলিয়াই আহিছোঁ। গতিকে আপোনালোকে চাবচোন দেই। মই গানটো সম্পূৰ্ণকৈ দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কিয় দিব নোৱাৰিলোঁ সেয়া আপোনালোক সকলোৱে জানে। গানটো ইমান ধুনীয়া আৰু সিহঁতেও ইমান সুন্দৰকৈ নাচিছে, তথাপিও গানটো দিব নোৱাৰি মনটোত অকণমান দুখ লাগি আছে আৰু। ধন্যবাদ। আৰু এতিয়া ঘৰমুৱা হ'লোঁ, এয়া উভতি আহিছোঁ, কিন্তু বাহিৰত চাওকচোন ইমান বেছি বৰষুণ দি আছে। সকলোখিনি ভালদৰে দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ কোবত কেমেৰাটো বাহিৰলৈ উলিয়াবই নোৱাৰি। আৰু এয়া ঘৰ আহি পালোহি, ইমান বেছি বৰষুণ দিছে, এয়া চাওকচোন। যেনে তেনে আহি ঘৰ সোমালোহি আৰু একদম ৰাতি এতিয়া 11:30, 12টা বাজিব হ'ল, যথেষ্ট সময় হ'ল। গতিকে ভাত পানী খাওঁ, খাই লৈ বিচনা পাৰি থৈ গৈছোঁ। মই এফালে গ'লে যদি দেৰি হয় বুলি জানো, বিশেষকৈ বিচনাখন পাৰি থৈ যাওঁ, মোৰ আহি বহুত এলাহ লাগে। গতিকে ভাতকেইটা খাই শুমগৈ, তাৰপিছত আৰু একো কাম নাই। পুনৰ আপোনালোকক লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ যোগেদি। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। আজিলৈ আহোঁ তেন্তে, গুড নাইট, বাই বাই।